সো আমি আজি ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতু পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। ফাৰ্স্ট কোৱেশ্যনটো হৈছে যে তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। প্ৰথমটো হৈছে NaCl সোডিয়াম ক্লোৰাইড দ্ৰৱ আৰু কপাৰ ধাতু। 2 নম্বৰ অপচনটো হৈছিলে মেগনেছিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু। 3টো হৈছে ফেৰাছ সালফেট দ্ৰৱ আৰু সিলভাৰ ধাতু আৰু 4 নম্বৰটো হৈছিল তোমাৰ সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতু। এটা উত্তৰটো হ'ব তোমাৰ কি সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতুৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব অপচন নম্বৰ ডি। ওকে 2 নম্বৰ প্ৰশ্নটো হৈছে লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব। ইয়াৰ উত্তৰটো হ'ব তোমাৰ জিংকৰ প্ৰলেপ দিয়া পদ্ধতিটো উপযুক্ত হ'ব। 3 নম্বৰ প্ৰশ্নটো আছিল যে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। এটা যৌগটো পানীত দ্ৰৱণীয় হ'লে সম্ভৱপৰ মৌলটো কি হ'ব। ইয়াৰ উত্তৰ হ'ব তোমাৰ হেতু হ'ব তোমাৰ ক্যালসিয়াম। ওকে 4 নম্বৰ প্ৰশ্নটো হৈছে যে খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ পলপ দিয়া হয় জিংকৰ নহয় কিয়। উত্তৰটো হ'ব যে তোমাৰ কি অপচন নম্বৰ সি জিংক টিনতকৈ অধিক সক্ৰিয়। 5 নম্বৰ প্ৰশ্নটো হৈছে তোমাক এটা হাতুৰি এটা বেটাৰী অলপ তার আৰু এটা সুইচ দিয়া হ'ল। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু তুমি কেনেকৈ চিনাক্ত কৰিবা। বিত আকৌ সুধিছে যে ধাতু আৰু অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা। এটা অপচন এ তোমালোকে লিখিবা ফাৰ্স্ট আনসাৰটো যে ধাতু হাতুৰিৰে কোবালে মিহিপাত প্ৰস্তুত হয় কিন্তু অধাতুক হাতুৰিৰে কোবালে গুৰি হৈ যায়। চাবা দেই ধাতুক মিহিপাত প্ৰস্তুত হয় আৰু অধাতুক তোমাৰ কি হৈ যায় গুৰি হৈ যায়। ইয়াৰ পৰা পাত্ৰ প্ৰস্তুত কৰিব নোৱাৰি। এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাৰেৰে তৈয়াৰ কৰা হ'ল য'ত এটা বেটাৰী এটা বাল্ব আৰু এটা সুইচ দিয়া আছে। যেতিয়া বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া বাহুটো জ্বলি উঠিব। ঠিক আছে সেইটোৱে তোমাৰ কি ধাতুৰ মাজেদি বিদ্যুৎ প্ৰবাহ হয় কিন্তু অধাতুৰ মাজেদি বিদ্যুৎ প্ৰবাহ নহয়। বিৰ অপচনটো হ'ব যে হাতুৰিৰ দ্বাৰা আঘাত কৰা পদ্ধতিটো বিশ্বাসযোগ্য পদ্ধতি কাৰণ ইয়াৰ দ্বাৰা ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি। কিন্তু গ্ৰেফাইট এটা অতি সুকীয়া অধাতু যিটো বিদ্যুৎ পৰিবাহী দিয়ে। চোৱা সাধাৰণতে অধাতুবোৰ তোমাৰ কি হয় বিদ্যুৎ পৰিবাহী নকৰে কিন্তু গ্ৰেফাইট এটা এনেকুৱা এটা অধাতু যিয়ে তোমাৰ কি কৰে বিদ্যুৎ পৰিবাহী কৰে। অৰ্থাৎ কিছু ক্ষেত্ৰত হাতুৰিৰে কোবাই ধাতু আৰু ধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি। মানে সদায় তুমি হাতুৰিৰে কোবাই পেলাই নিৰ্ণয় কৰিব নোৱাৰা। ঠিক আছে মাজে মাজে তুমি সেই ইলেক্ট্ৰিচিটি বিদ্যুৎ প্ৰবাহ কৰিছে নে নাই সেইটো আমি চাব লাগিব। 6 নম্বৰ প্ৰশ্নটো হৈছে যে উভয়ধৰ্মী অক্সাইড কাক বোলে। দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। এতিয়া উভয়ধৰ্মী অক্সাইড হৈছে কোনো অক্সাইডৰ মাজত ক্ষাৰকীয় আৰু আম্লিক উভয় অক্সাইডৰ ধৰ্ম বিদ্যমান থাকে। কিছুমান তোমাৰ কি থাকে ক্ষাৰকীয় থাকে আৰু কিছুমান কি থাকে তোমাৰ আম্লিক থাকে। সেইবোৰ এচিড আৰু ক্ষাৰকৰ উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু উভয় ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে। মানে তোমাৰ কি সেইবোৰ ক্ষাৰকীয় হয় আৰু আম্লিকো হয়। ঠিক আছে আৰু সিহঁতে দুইটাৰ লগত ৰিয়েকশ্যন কৰি তোমাৰ লৱণ আৰু কি কৰে পানী উৎপন্ন কৰে। এই কাৰণে সেইবোৰক উভয়ধৰ্মী অক্সাইড কোৱা হয়। যেনে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড এইবোৰ তোমাৰ কি হয় এচিডো হয় বেজো হয়। ঠিক আছে ওকে ইয়াত আম্লিক ব্যৱহাৰ চোৱা জিংক অক্সাইড এইটো কি তোমাৰ NaOH সোডিয়াম হাইড্ৰক্সাইডটো তোমাৰ কি হয় বেজ হয় ক্ষাৰক হয় হয়নে কিন্তু এইটো তোমাৰ কি হৈছে আম্লিক ব্যৱহাৰ হৈছে। ইয়াত জিংক অক্সাইডটো এচিডৰ নিচিনা হৈ যায়। ঠিক আছে এতিয়া চোৱা ক্ষাৰকীয় ব্যৱহাৰ জিংক অক্সাইড প্লাছ H2SO4 ঠিক আছে ওকে এতিয়া H2SO4 এটা কি হয় এচিড হয় আৰু এতিয়া তোমাৰ কি হৈছে ইয়াত জিংক অক্সাইডটো ক্ষাৰকৰ নিচিনা হৈ আছে। এতিয়া এচিডে ক্ষাৰকে ৰিয়েকশ্যন কৰি তোমাক কি দিব জিংক সালফেট প্লাছ H2O দিব। ঠিক আছে ওকে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে। দুটা ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু নকৰে। ওকে সক্ৰিয়তা শ্ৰেণীত যিবোৰ ধাতুৰ সক্ৰিয়তা হাইড্ৰজেনতকৈ ওপৰ সেইবোৰ ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে। উদাহৰণস্বৰূপে জিংক এলুমিনিয়াম মেগনেছিয়াম ধাতুবোৰে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে। অৰ্থাৎ এই ধাতুবোৰ হাইড্ৰজেনতকৈ বেছি সক্ৰিয়। আকৌ যিবোৰ ধাতু সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনতকৈ কম সেইবোৰ ধাতু তোমাৰ কি হয় এচিডৰ পৰা হাইড্ৰজেন স্থানান্তৰ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে কপাৰ সিলভাৰ আৰু গোল্ড বা প্লেটিনাম এইও। ঠিক আছে ওকে এইও মানে তোমাৰ কি হয় গোল্ড হয়। ঠিক আছে
ওকে আৰু চিলভাৰটো কি হয় Ag হয় ওকে আদি লঘু এচিডৰ পৰা H2 অপসাৰিত কৰিব নোৱাৰে চোৱা হাইড্ৰজেন অপসাৰিত কৰিবলৈ H2 অপসাৰিত কৰিবলৈ কি হ'ব লাগিব হাইড্ৰজেনতকৈ ওপৰত থাকিব লাগিব ৰিএক্টিভিটি সিৰিজত ঠিক আছে হাইড্ৰজেনতকৈ তলত থাকিলে নহ'ব ওকে 8 নম্বৰ প্ৰশ্নটো হৈছে যে M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড কেথড আৰু বিদ্যুৎ বিশ্লেষণ হ'ব লাগিব এতিয়া ধাতু এমৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে ধাতু শোধন আৰু অশুদ্ধ ধাতু এম এনডত জমা হ'ব বিশুদ্ধ ধাতু এম কেথডত জমা হ'ব এতিয়া বিদ্যুৎ বিশ্লেষণ কি হ'ব তোমাৰ ধাতৱীয় সালফেট ড্ৰপ লো মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা লো মামৰে ধৰাৰ পৰা ৰক্ষা কৰা যায় তলত দিয়া দুটা উপায়েৰে লো দ্বাৰা নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰা ৰোধ কৰা যায় লোৰ ওপৰত জিংক ধাতুৰ প্ৰলেপ দি মামৰে ধৰা বস্তু বন্ধ কৰা হয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে লিখা যেতিয়া ধাতুৰ এটা অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে তেতিয়া আম্লিক অক্সাইড গঠন কৰে উদাহৰণস্বৰূপে সালফাৰ ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আদি আম্লিক অক্সাইড কিন্তু কোনো ক্ষেত্ৰত অধাতু প্ৰথম অক্সাইড গঠন কৰে যেনে H2O আৰু CO কাৰণ দৰ্শোৱা গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড বা সিলভাৰ ব্যৱহাৰ কৰা হয় কিয় ইয়াৰ উত্তৰটো হ'ব যে তোমাৰ প্লেটিনাম গোল্ড আৰু সিলভাৰ ধাতুবোৰত চিকমিকনি কঠিন ঘাত সহনীয়তা নমনীয়তা আদি ভৌতিক ধৰ্মৰ বাবে গহনা পাতি তৈয়াৰ কৰাৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয় আকৌ বি প্ৰশ্নটো আছিলে সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কিয় ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ইত্যাদি ধাতুকেইটা অধিক সক্ৰিয় স্বাভাৱিকভাৱে উষ্ণতাত এইবোৰ ধাতু বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু আৰ্দ্ৰ বায়ুত জ্বলি উঠে সেই কাৰণে এই ধাতুবোৰ কেৰাচিন তেলত ডুবাই ৰখা হয় সি নম্বৰ প্ৰশ্নটো হৈছে যে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কিয় উত্তৰ তোমালোকে লিখিবা যে এলুমিনিয়াম অধিক সক্ৰিয় তথাপি এই ধাতুৰ দ্বাৰা ৰন্ধনৰ বৰ্তনবোৰ তৈয়াৰ কৰা হয় কাৰণ বৰ্তনবোৰৰ পৃষ্ঠতলত এলুমিনিয়াম অক্সাইডৰ এটা আস্তৰণ পৰে যি বৰ্তন উদ্যোগ ক্ষয় সাধনৰ পৰা ৰক্ষা কৰে ডি নম্বৰ প্ৰশ্নটো হৈছে যে ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইডৰ আকৰ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় উত্তৰ তোমাক কি লিখিবা ধাতু নিষ্কাশনৰ সময়ত ধাতুৰ অক্সাইডক বিজাৰিত কৰা হয় কাৰণ এই পদ্ধতি খৰচ কম আৰু কৰাটো অতি সহজ সেই কাৰণে প্ৰথমতে কাৰ্বনেট আৰু সালফাইড আকৰিকক ধাতুৰ অক্সাইডৰ ৰূপান্তৰিত কৰা হয় ইয়াৰ পিছত আকৌ ধাতুলৈ তাক বিজাৰিত কৰা হয় এটা তাপ জাৰণ কি হ'ব জিংক সালফেটে অক্সিজেনে বিক্ৰিয়া কৰিলে আৰু যদি তাপ দিওঁ তেতিয়া কি হ'ব তোমাৰ জিংক অক্সাইড আৰু সালফাৰ ডাই অক্সাইড হৈ যাব ঠিক আছে এতিয়া দগ্ধীকৰণ কি হ'ব জিংক কাৰ্বনেট তোমাৰ কি হ'ব তাত তাপ দিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড হৈ যাব ঠিক আছে ওকে ধাতুৰ অক্সাইডক আকৌ বিজাৰিত কৰাৰ পিছত কি হ'ব জিংক অক্সাইড প্লাছ কাৰ্বন হ'লে তোমাৰ কি হৈছে জিংক প্লাছ কাৰ্বন মনক্সাইড সেকা লগা কাপোৰা পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰে উত্তৰ কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া আস্তৰণ পৰে ইয়াক সেকা ধৰা বুলি কোৱা হয় আৰু এই আস্তৰণ পাত্ৰটো ক্ষয় সাধন কৰে এই আস্তৰণ আঁতৰ কৰাৰ বাবে আমি নেমু টেঙা বা তেতেলী ৰস ব্যৱহাৰ কৰোঁ এই ৰসত থকা এচিড কপাৰ কাৰ্বনেটৰ আস্তৰণ দ্ৰৱীভূত কৰি কপাৰৰ পাত্ৰটোক পৰিষ্কাৰ কৰে ৰাসায়নিক ধৰ্মৰ ভিত্তিত খাদ্য আৰু অধাতুৰ পাৰ্থক্য লিখা ধাতু আৰু অধাতুৰ পাৰ্থক্য হৈছে ধাতু আৰু অধাতু ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল আৰু অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল ধাতুবোৰ ক্ষাৰকীয় অক্সাইডে গঠন কৰে অধাতুবোৰ আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে ধাতু অক্সাইডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে অধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিলে তেওঁ ম্লান পৰি যোৱা অলংকাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিলে এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিলে এতিয়া মানুহজনে খাৰুযোৰ এটা বিশেষ স্নায়কত ডুবাই ধৰিছিল খাকযোৰ নতুনৰ লেখীয়াকৈ উজ্জ্বল হৈ পৰিছিলে পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল মহিলাগৰাকী অগ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল মানুহজনে ব্যৱহাৰ কৰা
প্ৰায়কটো কি আছিলে অনুমান কৰি ক'ব পাৰিবানে চোৱা স্বৰ্ণকাৰ একোৱাৰাজিয়াৰ দ্ৰৱ ব্যৱহাৰ কৰিছিলে এটা দ্ৰৱত 1 ভাগ গ্ৰাহ HNO3 আৰু 3 ভাগ গ্ৰাহ HCl থাকে এই এচিডে সোণৰ পমি যোৱাত সহায় কৰে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল আইৰণৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় কিয় উত্তৰ তীখা বা ষ্টিলতকৈ কপাৰ বেছি সুপৰিবাহী কাৰণ গৰম পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু লুৰে নিৰ্মিত ষ্টিল চেঁচা পানীৰ লগত বিক্ৰিয়া নকৰিলেও গৰম পানীৰ লগত বিক্ৰিয়া কৰি ধাতু অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে FeH2O + Fe3O4 আৰু gives + H2 ঠিক আছে ইয়াৰ কাৰণে গৰম পানীৰ জলাধাৰ কপাৰেৰে বনোৱা হয়